অসম আৰক্ষী চাকৰি নিযুক্তিৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰিব ছেবাই। আপোনালোকক ভাল নিউজ এটা দিব বিচাৰিছোঁ। অসম পুলিচৰ যিসমূহ ফিজিকেল টেষ্ট পাছ কৰি থৈছে এই লোকৰ বাবে ভাল খবৰ শীঘ্ৰে অনুষ্ঠিত হ'ব। ৰিটেন টেষ্ট আপোনালোকে কালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে। খুবেই ভাল খবৰ, আপোনালোকৰ ভালদৰে পঢ়ক, চাকৰি লওক। আগতে ডিব্ৰুগড় ইউনিভাৰ্চিটি বা গুৱাহাটী ইউনিভাৰ্চিটিয়ে পৰীক্ষাসমূহ কণ্ডাক্ট কৰিছিলে। এতিয়া কণ্ডাক্ট কৰিব ছেবাই আৰু জলদি পৰীক্ষা অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে কালি। আৰু কি আছে, 1 লাখ চাকৰি প্ৰদান প্ৰতিশ্ৰুতিৰে পুনৰ দিগ অগ্ৰগামী কোচ। তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ বিধেয়ক 2021ত অনুৰূপ পদৰ বাবে অসম প্ৰত্যক্ষ নিযুক্তি আয়োগ। চৰকাৰী বিভাগৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে সমূহীয়া পৰীক্ষা অনুষ্ঠিত কৰাৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰা হ'ব দুটা নতুন স্বতন্ত্ৰতা আয়োগ। গুৰুত্বপূৰ্ণ দিশসমূহ হ'ব: একাধিক নিযুক্তি প্ৰক্ৰিয়াৰ ব্যয় হ্ৰাস, একাধিক পৰীক্ষা অৱতীৰ্ণ হোৱাৰ ব্যয় হ্ৰাস আৰু ব্যক্তিগত প্ৰতিষ্ঠানসমূহক আউটসোৰ্চিং কৰ্তন। মুঠ নিযুক্তি 50,000 বিত্তীয় বৰ্ষ 21-22। মানে কি ক'ব বিচাৰিছে, এতিয়াৰ পৰা আৰু বেলেগ তৃতীয় বৰ্গ চতুৰ্থ বৰ্গ বুলি বেলেগকৈ মানে পৰীক্ষা নেপাতে। এতিয়া মানে এটাই পৰীক্ষা পাতিব আৰু চাকৰি দিব আপোনালোকক। যদি এক্সাম ভাল হয় আপোনালোকে চাকৰি পাই যাব, এইবুলি ঘোষণা কৰিছে। আৰু বেলেগকৈ আপোনালোকে এক্সাম দি ফুৰিব নালাগে, আমুক পদত বা কাৰণে মই আমুক পৰীক্ষাটো দিব লাগিব, এনেকৈ আপোনালোকে দিব নালাগে। ডাইৰেক্ট আপোনালোকে যাব লাগে, এটাই পৰীক্ষা দিব লাগিব। এই পৰীক্ষাৰ পৰা আপোনালোকক চিলেকশ্যন কৰি, যদি আপোনালোকে পাছ কৰি পৰীক্ষা আপুনি যি চিলেকশ্যন কৰি SSC নিচিনা হ'ব আৰু আপুনি যি চিলেক্ট কৰে এই পদটোৱে পাব আপুনি যদি পাছ কৰে। কৈ আছে দেখোন, সদনত গৃহীত তৃতীয় চতুৰ্থ বৰ্গৰ নিযুক্তি আয়োগ বিধেয়ক এতিয়াৰে পৰা পৃথক বিভাগ পদৰ বাবে পৃথককৈ দিব নালাগিব পৰীক্ষা, মানে পৃথককৈ মানে আৰু এটা পৰীক্ষা দিব নালাগিব। UPSC APSCৰ দৰে এখন বৰ্ডে পাতিব তৃতীয় চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা। এতিয়াৰ পৰা UPSC আৰু APSCৰ দৰে এটা বৰ্ডহে তৃতীয় চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাটো পাতিব। কোনো বিভাগত চাকৰি বিচাৰে পৰীক্ষাৰ বাবে থাকিব চৰ্ত, মানে কোনটো বিভাগত চাকৰি বিচাৰিব পৰীক্ষাৰ বাবে থাকিব আপোনালোকক চৰ্ত থাকিব। কোনো ব্যক্তিগত সংস্থাই এতিয়াৰ পৰা পাতিব নোৱাৰিব চৰকাৰী চাকৰি পৰীক্ষা, মানে এতিয়াৰ পৰা কোনো বেচৰকাৰী সংস্থাই, আগতেতো বেচৰকাৰী সংস্থাইতো চাকৰিবিলাক এক্সামবিলাক পাতিছিল ন, এতিয়াৰ পৰা পাতিব নোৱাৰিব। এই নতুন প্ৰক্ৰিয়াৰ জৰিয়তে দিয়া হ'ব 1 লাখ নিযুক্তি, মানে 1 লাখ নিযুক্তি আপোনালোকক নিযুক্তি দিয়া হ'ব। 10 মে'ৰ আগত এই প্ৰক্ৰিয়া নিযুক্তি দিয়া হ'ব 50,000 নিবনুৱাক, মানে 10 মে'ৰ ভিতৰত 50,000 নিবনুৱাক নিযুক্তি দিব। পৰৱৰ্তী সময়ত এই ব্যৱস্থা পাব স্থায়ী ৰূপ। মানে আপোনালোকে ভাল ক'ব, এইকেইদিনতে জানুৱাৰী ফেব্ৰুৱাৰী মাহতে আছাম পুলিচৰ এক্সাম হোৱাৰ সম্ভাৱনা বহুতেই বেছি। আপোনালোকক কৈছোঁ ন, বহুতেই বেছি। আপোনালোকে ভালকৈ পঢ়ক, কেইদিনমান কষ্ট কৰি নিশ্চয় ছাকচেছ হ'ব পাৰিব আপোনালোকে। মই কৈছোঁ নিশ্চয় ছাকচেছ হ'ব পাৰিব। 1 লাখটো নিযুক্তি দিম বুলি আগৰ পৰা কৈ আছে আপোনালোকে ভালকৈ পঢ়ক, নিজৰ জীৱনটো গঢ়িবলৈ আপোনালোকে চেষ্টা কৰক।